বিষ্ণুজ্যোতি কছাৰী ডাঙৰীয়াৰ আজি 25 সংখ্যক মৃত্যু দিৱস। আজি 25তম মৃত্যু দিৱস আছিলে, মৃত্যু তিথি। সেই মৃত্যু তিথিত তেওঁৰ যিকেইখন গ্ৰন্থ তেওঁৰ নিজেও বা তেওঁৰ যিসকল সমৰ্থক বা যিসকল অনুগামী তেওঁলোকে প্ৰকাশ কৰি উলিওৱা সেই গ্ৰন্থকেইখন পুনৰ আজি প্ৰকাশ কৰি উলিওৱা হৈছে। আৰু তাৰ লগতে কেইবাখনো গ্ৰন্থ আজি ইয়াতে প্ৰকাশ কৰি উন্মোচিত কৰা হৈছে। আৰু বিশেষকৈ আজিৰ যি তিথি 25তম মৃত্যু তিথি বিষ্ণুজ্যোতি কছাৰীৰ, আজি তেওঁক আমাৰ এই অঞ্চলৰ দমদমাৰ পৰা চুপনখাটালৈকে এই বাগানপাৰা কেন্দ্ৰ কৰি যি আমাৰ সাহিত্যপ্ৰেমী ৰাইজ, সেই সাহিত্যপ্ৰেমী ৰাইজে আজি তেওঁক সোঁৱৰণ কৰিছে। বড়ো সাহিত্যলৈ বা আমাৰ এই অঞ্চলৰ তেওঁ সাহিত্য সংস্কৃতিলৈ বা সমাজলৈ তেওঁৰ যি অৱদান, সেই অৱদানৰ কথা আজি সোঁৱৰি পেলাই আজিৰ এই দিনটোত আজি এই এদিনীয়া কাৰ্যসূচীৰে ইয়াত গীত মাতৰ অনুষ্ঠান হ'ব, কবিতাৰ অনুষ্ঠান হ'ব। তাৰ লগতে আমাৰ ইয়াত বিভিন্ন বিশিষ্ট অতিথিসকলক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেওঁলোকে বিষ্ণুজ্যোতি কছাৰীৰ যি বৰঙণি সাহিত্য কবিতালৈ সংগীতলৈ তেওঁৰ যি বৰঙণি, সেই বৰঙণিৰ বিষয়ে আজি ইয়াত আলোচনা কৰা হ'ব, আলোকপাত কৰা হ'ব। তাৰ মাজেৰে বিষ্ণুজ্যোতি কছাৰীক পুনৰবাৰ আমি সোঁৱৰণ কৰাৰ মাজেৰে, আজিৰ দিনটোত সোঁৱৰণ কৰাৰ মাজেৰে তেওঁৰ যি বৰঙণি সাহিত্যৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি, বড়ো কবিতা আৰু বড়ো সংগীতৰ প্ৰতি তেওঁৰ যি অৰিহণা, এই অৰিহণাৰ বিষয়ে আজি পুনৰ মূল্যায়ন কৰা হ'ব। আৰু সেই মূল্যায়নৰ মাজেৰে আমি তেওঁক নতুনকৈ আৱিষ্কাৰ কৰি আমি নতুন জেনেৰেশ্যনৰ মাজলৈ, নতুন পুৰুষৰ মাজলৈ আমি তেওঁৰ যি সাহিত্যৰ মাজেৰে, গীতৰ মাজেৰে, কবিতাৰ মাজেৰে তেওঁ যি মানৱতাৰ যি মহান আদৰ্শৰ কথা, শান্তি সম্প্ৰীতিৰ কথা, সমাজ পৰিৱৰ্তনৰ কথা তেওঁ যিটো কামনা কৰিছিলে, সেই বিষয়ে আমি আমাৰ নতুন পুৰুষৰ মাজলৈ আমি লৈ যাব পাৰিম। আজিৰ দিনটোৰ তাৎপৰ্য এইটোৱে। তেখেতৰ গীতিকাৰ মূলতঃ এগৰাকী কবি আৰু গীতিকাৰ আৰু নিজে গায়কো আছিলে। তেওঁ ৰেডিঅ'ৰ স্বীকৃত তেওঁ গায়ক আছিলে। ৰেডিঅ'ত তেওঁ গাইছিলে, লোকগীত পৰিৱেশন কৰিছিলে, আধুনিক গীত পৰিৱেশন কৰিছিলে। তাৰ উপৰিও তেওঁ আমাৰ বড়োসকলৰ যি আন্দোলন, সেই সময়ত যিটো PTCৰ যি আন্দোলন, সেই আন্দোলনৰ সময়ত তেওঁ সেই আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ বড়ো জাতীয়তাবাদী যি আদৰ্শ, সেই আদৰ্শৰ অনুপ্ৰেৰণাত তেওঁ বহুতো গীত ৰচনা কৰিছিল। যিবিলাক গীত আমাৰ সেই বিষ্ণু ৰাভাৰ গীতৰ নিচিনা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ গীতৰ নিচিনা, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতে সেই সময়ত স্বাধীনতা আন্দোলনৰ সময়ত আমাৰ দেশৰ যিবিলাক জনসাধাৰণক অনুপ্ৰেৰণা কৰিছিল, আন্দোলনত জঁপিয়াই পৰিবৰ কাৰণে অনুপ্ৰেৰণা কৰিছিল। ঠিক তেনেদৰেই বিষ্ণুজ্যোতি কছাৰীয়েও সেই সময়ত 60ৰ দশকত 1967 পিছত সেই আন্দোলনটো আৰম্ভ হৈছিলে PTCৰ নেতৃত্বত। সেই আন্দোলনত তেওঁ নিজে জঁপিয়াই পৰিছিল আৰু সেই আন্দোলনৰ কাৰণে তেওঁ এই কিছুমান বহুত দেশপ্ৰেমৰ, জাতিপ্ৰেমৰ তেওঁ গীত ৰচনা কৰিছিল। আৰু সেই গীতবিলাক মেল মিটিং আদিত তেওঁ এইবিলাক কৰাচ হিচাপে, সমবেত সংগীত হিচাপে পৰিৱেশন কৰা হৈছিল। দেশপ্ৰেমৰ, জাতিপ্ৰেমৰ গীত হিচাপে পৰিৱেশন কৰা হৈছিল। অকল এইটোৱে নহয়, এইটো এটা দিশ নহয়, কিন্তু তাৰ লগতে তেওঁ লোকসংগীত গাইছিল, লোকগীত গাইছিল। তাৰ উপৰি তেওঁ গাইছিলে প্ৰেমৰ গীত গাইছিলে, দেশ প্ৰেম, জাতিপ্ৰেমৰ গীত গাইছিলে, যৌৱনৰ প্ৰেমৰ গীত গাইছিলে, জীৱনৰ গীত গাইছিলে। জীৱন সম্পৰ্কে তেওঁৰ যি উপলব্ধি, জীৱন সম্পৰ্কে তেওঁ যি উপলব্ধি কৰিছিলে, এই সম্পৰ্কে তেওঁ আমি দেখিবলৈ পাওঁ তেওঁ কবিতাৰ মাজেৰে, তেওঁ গীতৰ মাজেৰে। গতিকে তেওঁ এগৰাকী বহুমুখী প্ৰতিভাৰ ব্যক্তি আছিলে।